এক্সকিউজ মি মই কিবা সহায় কৰিব পাৰিম নেকি? মইতো সহায় কৰা মানুহে বিচাৰি আছিলো, কিন্তু আজিকালি কোনেনো কাক সহায় কৰে? কিয়নো তেনেকৈ কৈছে? চাওকচোন, এই ৰাস্তাটোতে কিমান মানুহ অহা যোৱা কৰি আছে, কিন্তু কোনোবাই জানো সুধিছে মোৰ কি হৈছে? সকলো মানুহৰ মন একে নহয় নহয়। পিছে কওকচোন, স্কুটিখনৰ কি প্ৰব্লেম হৈছে? আহি থাকোঁতে ষ্টাৰ্ট বন্ধ হৈ গ'ল, এতিয়া ষ্টাৰ্টে কৰিব পৰা নাই। ৰ'ব মই চাই দিছোঁ। এয়া আপোনাৰ গাড়ী ঠিক হৈ গ'ল। থেংক ইউ, আপোনাৰ হাতত যাদু আছে, আপুনি চুই দিয়াৰ লগে লগে গাড়ীখন ঠিক হৈ গ'ল। পিছে আপোনাৰ নামটো কি? মোৰ নাম পৰশ, মই এজন বাইকৰ মেকানিক। মোৰ এখন গেৰেজো আছে। অঁ হয় নেকি? তে ভালেই হ'ল, মোৰ গাড়ীখনৰ বেমাৰেই নুগুছে। কিমান যে গেৰেজ চেঞ্জ কৰিলোঁ, কিন্তু এই গাড়ীখন কোনো ভাল কৰিবই নোৱাৰে। পিছে আপোনাৰ গেৰেজটো ক'ত আছে? খগৰাপাৰ হাইস্কুলৰ ফ্ৰণ্টত আছে। অঁ বঢ়িয়া, এইবাৰ মোৰ গাড়ীত কিবা প্ৰব্লেম হ'লে মই আপোনাৰ তাতে লৈ যাম। হ'ব হ'ব, আপুনি লৈ যাব। দিয়ক পিছে মই যাওঁ। ঠিক আছে। শুনকচোন, হেৰি আপোনাৰ নামটো? অঁ চৰি, মোৰ নামটো কোৱাই হোৱা নাই। মোৰ নামটো মধু। দিয়ক পিছে মই যাই থাকোঁ। Drama 24 Assam. মাহী, অ মাহী। অ ইয়া, আহ। আপুনি বাৰু এই বেমাৰী দেহাৰে কিয় কাপোৰবোৰ ধুব লাগে? মই কিমানমান মানা কৰিছো আপোনাক? হে ৰমাজনী, মই কাপোৰবোৰ নুধুলে কোনে ধুব? এনেকৈতো পেলাই থব নোৱাৰো। আপোনালোকৰ ঘৰৰ কামবোৰ কৰিবলৈ মই আছো নহয়। কৰিবি দে মাজনী, কৰিবি। তয়ে কৰিবি। পিছে তোৰ হাতত এইটো কি? চাওকচোন বাৰু, কথাৰ নিচাতে মই টিফিনটোৰ কথা পাহৰিয়ে গৈছো। মাহী, আজি কঁঠালৰ চব্জি বনাইছিলো, সেয়ে ভাবিলো আপোনাৰ কাৰণে অকণমান লৈ যাওঁ। আপোনাৰ ল'ৰা কঁঠালৰ চব্জি বৰ ভাল পায় নহয়। তয়ো তাৰ মানে পৰশৰ পচন্দ বৰকৈ মনত ৰাখিছ। কি যে কয় আপুনি মাহী। চাও, এই টিফিনটো লওকচোন, মই কাপোৰখিনি উলিটাই দিম। দে তেনেহ'লে। অঁ শুনকচোন, আপুনি? মোৰ গাড়ীখন বেয়া হ'ল। হয় নেকি? মই গেৰেজখন বন্ধ কৰিব ওলাইছিলোৱে, আপুনি ভাল টাইমতে আহিলে। কিবা হৈছে গাড়ীখনৰ? বেয়াই হৈ থাকে। আপুনি চিন্তা নকৰিব, মই ঠিক কৰি দি আছোঁ। আহক, আপুনি ইয়াত বহি লওক। 2 মিনিট ৰ'ব, মই ঠিক কৰি দি আছোঁ।
এয়া আপোনাৰ গাড়ী ঠিক হৈ গ'ল। থেংক ইউ দেই, আপুনি মোক বহুত ডাঙৰ হেল্প কৰিলে। বাৰু বিলটো? হেই, এইখিনি কামৰ বাবে মই বিল ল'ম নেকি? আপোনাক সহায় কৰি মোৰ ভালহে লাগিছে। যদি বিলটো নলয় তেন্তে চাহ একাপ খাব পাৰি। অঁ, পাৰি, কিন্তু আপুনি মোক তুমি বুলি মাতিব লাগিব আৰু ময়ো আপোনাক তুমি বুলি মাতিম, হ'বনে? হ'ব তেন্তে, ব'লা। এনেদৰে হিয়াই পৰশৰ ঘৰখনকেই নিজৰ বুলি ভাবি ঘৰৰ সমস্ত দায়িত্ব মূৰ পাতি লৈছিল। আৰু ইফালে পৰশে মধুৰ প্ৰেমত পৰি তাইৰ সৈতে সময় কটাবলৈ ধৰিলে। পৰশক নিজৰ কৰাৰ সপোন হিয়াৰ পূৰ্ণ হ'বনে? আৰু ইফালে মধুক আপোন কৰাৰ সপোন পৰশৰ পূৰ্ণ হ'বনে? আহকচোন আমি কাহিনীটোৰ ভিতৰলৈ সোমাই যাওঁ। ঐ মহাৰাজ, আজিকালি তই ক'ত থাকা? তোক দেখোন দেখা নোপোৱাই হলো। ঐ, এনেকৈ হ'লে মোক বিয়াৰ পিছত কোনে ফুৰাব নিব? হেই, মই এইবিলাক গালত চিকুটি কৰা স্বভাৱবোৰ বেয়া পাওঁ। তোক মই কিমান বাৰ ক'ব লাগে, মানা কৰিছো না মই। আইও, তোৰ খংটো একেবাৰে নাকতে থাকে নেকি? এনেকৈ হ'লে বিয়াৰ পিছত মই কেনেকে চলিম? আৰে, তই কেনেকৈ চল তইহে জানিবি, মোক কিয় সুধিছ? আৰে, তোক নুসুধি কাক সুধিম? বিয়া যিহেতু তোৰ লগতে হ'ব লাগিব, তোকে সুধিম ন। মোৰ লগত বিয়া হোৱা সপোন তই এৰ হিয়া। এইবোৰ সপোন দেখি তই তোৰ সময়বোৰ নষ্ট নকৰিবি। তই এইবোৰ কি কৈছ পৰ? দুয়োখন ঘৰৰ মতামতত আমাৰ দুয়োৰে বিয়া ঠিক হৈছে। এতিয়া তই বিয়া নকৰ বুলি ক'লে কেনেকে হ'ব? চা হিয়া, মই তোক বিয়া কৰাম বুলি কেতিয়াও কথা দিয়া নাই। কিন্তু তোৰ দেউতাৰাই মোৰ দেউতাক কথা দিছিলে যে মোক তোলৈ বিয়া কৰাই আনিব। চা হিয়া, এই সকলোবোৰ আমাৰ অজানিতে হোৱা ঘটনা। তেতিয়া না তই গম পাইছিলি না মই কিবা গম পাইছিলো। কিন্তু সেই অজানিতে হোৱা ঘটনাটোৰ বাবে মই তোক ভাল পাব লৈছিলো পৰ। আৰে এয়া তোৰ ভুল। এতিয়া তোৰ ভুলৰ বাবে মই মোৰ প্ৰেমটো হেৰুৱাব নোৱাৰো ন। তোৰ প্ৰেম? মোৰ প্ৰেম। মই আন এজনী ছোৱালীক ভাল পাওঁ আৰু আমাৰ দুয়ো সম্পৰ্ক বহুখিনি আগবাঢ়ি গৈছে। আৰু এটা কথা, তই আমাৰ ঘৰত আহিবি
তাত মোৰ একো ক'বলগীয়া নাই কিন্তু তোক মই এটা ৰিকুৱেষ্ট কৰিছোঁ তই যাতে মোৰ ৰুমত কেতিয়াও নুসুমোৱা প্লিজ ইয়া অ ইয়া কি বা ক'লে জনী আৰে আৰে ইয়াত তোৰ ভুল এতিয়া তোৰ ভুলৰ বাবে মই মোৰ প্ৰেমটো হেৰুৱাব নোৱাৰো ন এই মাজনী কি ভাবি আছ নাই বাবা একো দেউতা তই ভবা নাই বুলি ক'লে মই মানিম জানো আজি কেইদিনমানৰ পৰা তোক মই লক্ষ্য কৰি আছো তই মনে মনে কিবা ভাবি আছ এই কচোন ক খুলি ক কি হৈছে তোৰ দেউতা পৰহে পৰখন হৈছে কি হা পৰখন হৈছে কি কচোন ক কি হ'ল তাৰ দেউতা পৰহে বেলেগ ছোৱালী এজনী পছন্দ কৰিছে কি পৰহে বেলেগ ছোৱালী ঠিক কৰিছে কিন্তু তহঁতৰ বিয়াটো আমি সৰুতে ঠিক কৰিছিলো সি এতিয়া সেইবোৰ সম্পৰ্ক মানি নলয় দেউতা সি মানি নলওঁ বুলি ক'লে হ'ব নেকি ৰ এতিয়া তাৰ মাকক কথাটো জনাই হ'ব ৰবা দেউতা তুমি তাত যাই মাকক ক'ব নালাগে সি নিজৰ ইচ্ছামতে নিজৰ পছন্দ মতেই বিয়া পাতক মই বিচাৰো সি সুখত থকাটো কিন্তু মাজনী গোটেই ৰাইজে জানে তহঁতৰ বিয়া ঠিক হোৱা বুলি এতিয়া যদি সি বেলেগ ছোৱালী বিয়া পাতে তই দেখোন বদনামী হৈ যাবি মোৰ কথা চিন্তা নকৰিবা দেউতা সৰুৰ পৰাই মই সংঘাত কৰি ডাঙৰ হৈছো আৰু বাকী থকা দিনকেইটাও মই এনেকৈয়ে কটাম মাজনী আজি মই মধুক মোৰ মনৰ কথা ক'ম মোৰ প্ৰপ'জটো শুনি তাই বাৰু কেনেকুৱা ৰিয়েকশ্যন দিব মনত এসোপামান অভিমান লৈ তাই চাগে মোক ক'ব এই কথাষাৰ কওঁতে তোমাৰ ইমান দিন লাগিল নে অ মধু আহি পালা অ পৰশ তুমি মাতিছা আৰু মই নহাকে থাকিব পাৰিমনে বাৰু কোৱা কিয় মাতিছা অ মধু মই বহুদিনৰ পৰা তোমাক এটা কথা কম বুলি ভাবি আছিলোঁ কি কথা মধু মই যিদিনাৰ পৰাই তোমাক দেখিছোঁ সেইদিনাৰ পৰা তোমাৰ প্ৰেমত পৰিছোঁ মধু আই লাভ ইউ মধু পৰশ হাউ ডেয়াৰ ইউ তুমি মোক প্ৰপ'জ কৰিবলৈ সাহস ক'ত পালা মধু আচলতে তোমালোকৰ দৰে মিডিল ক্লাছ ফেমিলিবোৰৰ এই প্ৰব্লেম দুদিন তোমালোকৰ লগত ফুৰা চকা কৰিলে দুদিন ভালকৈ মিঠা মাত দিলে তোমালোকে প্ৰেমত পৰা বুলি ভাবা তোমালোকে নিজৰ চিনাকিটো পাহৰি যোৱা তুমি ভাবি কেনেকৈ ল'লা যে তোমাৰ দৰে এজন সাধাৰণ বাইক মেকানিকৰ লগত মই প্ৰেম কৰিম তোমাৰ লেভেল চোৱা আৰু মোৰ লেভেল চোৱা ইমান বেয়া দিন পৰা নাই মোৰ ৰঞ্জিত বৰুৱাৰ একমাত্ৰ ছোৱালী মই তোমাৰ দৰে এজন ল'ৰাৰ লগত বিয়া হৈ মই মোৰ লাইফটো বৰবাদ নকৰো নাও গেট লষ্ট চালা তাই মোক তেনেকৈ ক'ব পাৰিলে চালা
আৰে পৰশ তই ইয়াত কি কৰি আছ তই মদ খাইছ মই মদ খাইছো কিন্তু তই ইয়ালৈ কিয় আহিছ মই কিয় আহিছো বাদ দে তই মদ খাইছ কিয় মইতো তোৰ জীৱনৰ পৰা আঁতৰি আহিছো এতিয়াতো তই নতুন গাৰ্লফ্ৰেণ্ডৰ লগত বহুত সুখী চাগে ঐ চুপ থাক তাইৰ কথা নকবি চালা তাই মোৰ জীৱনটো চালা শেষ কৰি দিলে তাই এজনী পিশাচিনী হয় পিশাচিনী কি কি কৈছ তই তাই মোক বৰ বেয়াকৈ ঠগালে ইয়া বৰ বেয়াকৈ ঠগালে আৰু মোৰ দৰে সামান্য মেকানিক এটাই তাইৰ লগত বোলে প্ৰেম কৰাৰ সম্পৰ্ক কৰাৰ কোনো অকাতেই নাই আৰে চালা মোৰ লগত তাই ৰেষ্টুৰেণ্টত ঘূৰিব পাৰিছিল পাৰ্কত বহিব পাৰিছিল কিন্তু মোৰ লগত সম্পৰ্ক কৰিব নোৱাৰে কাৰণ মোৰ অকাত তাইতকৈ সৰু বুজি পাইছ মোৰ মানুহ চিনি পোৱাত ভুল হৈ গ'ল এতিয়া আৰু এইবোৰ আফচোচ কৰি থাকি লাভ নাই পৰশ হোৱাবোৰতো হৈয়ে গ'ল এতিয়া আৰু সেইবিলাক চিন্তা কৰি মদ খাই পৰি থাকিলে কি হ'ব কচোন মিছামিছি মাহীয়ে দুখ পাব বল এতিয়া ঘৰলৈ কিয়া তই বাৰু মোৰ ইমান যত্ন কিয় লওঁ কাৰণ মই তোক ভাল পাওঁ মই তোক ইমান বেয়াকৈ কৈছো ইমান গালি পাৰিছো তথাপিও তই মোক ভাল পাই আছ পৰশ কাৰণ মই তোক সৰুৰে পৰা ভাল পাই আছিলো আৰু সদায় ভাল পাই থাকিম তই মোক ক্ষমা কৰি দিব পাৰিবিনে তই মোক ক্ষমা খুজিব নালাগে মই সেইবিলাক এতিয়া ধৰি থকা নাই বৰষুণ আহিব পৰশ বল এতিয়া আমি ঘৰলৈ যাওঁ আহিব দে এজাক বৰষুণ আহিব দে এজাক প্ৰেমৰ বৰষুণ মই এই বৰষুণ জাকত তিতিব খুজিম মোক তিতিব দে তিতিব দে Ejak Premor